আমি আৰু এদিন হলো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল সকলোকে প্ৰথমতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এয়া আমি সকলো ওলাই মেলি ৰেডি হৈছোঁ আজি আমি এফালে যাবলৈ ওলাইছোঁ এইটো হৈছে আমাৰ ফাৰ্ষ্ট ভ্লগ কাৰণ ফাৰ্ষ্ট ভ্লগ বুলিয়ে কৈছোঁ বহুত বছৰৰ মূৰত মই আকৌ এনেকৈ ভ্লগ আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আমি ফুৰিবলৈ ওলাইছোঁ ফুৰিবলৈ মানে বহুত দূৰলৈ নহয় শিৱসাগৰলৈ যাম ভণ্টি আৰু তাইৰ ছোৱালীজনী আছেহি গৰম বন্ধ যিহেতু এয়া আমি যাবলৈ বুলি গাড়ীত উঠিছোঁ আজি গোটেই দিনটিয়াকৈ ফুৰিবলৈ যাবলৈ ওলাম বুলি ভাবিছোঁ কাৰণ ইহঁতকো ফুৰাবলৈ নিয়া হোৱা নাই বৰষুণ আৰু ভিডিঅ'টো শ্বুট কৰা দিন হ'ল কিন্তু মানে মই আপলোডহে কৰিব পৰা নাছিলোঁ কাৰণ এডিটৰ কাৰণে একেবাৰে সময় নাপাওঁ ইহঁতৰ লগত আজি কেইবাদিনো যোৱাৰ পিছতে মই ভিডিঅ'টো আপলোড কৰিবলৈ লৈছোঁ এয়া আমি গাড়ীত উঠি লৈছোঁ ইয়াত গাড়ীত আমি যাবলৈ ওলাইছোঁ এইপিনে আছে তুলসীদা মোৰ হাজবেণ্ড আৰু এয়া হৈছে আমাৰ দেহা ভণ্টি তাৰপিছত ভণ্টি আৰু ভণ্টিৰ ছোৱালীজনী ইয়াত দেখিছে নহয় ভণ্টি একেবাৰে দেউতাকৰ কোচত বহি লৈছে আৰু এয়া ওলাইছিলোঁহে ওলাই গাড়ীৰ পৰা অকণমান যাওঁতে দেখিলোঁৱে বৰষুণ পৰিলেই আকৌ বতৰটো ভাল হ'ব বুলি ভাবিছিলোঁ অলপ চিপচাপকৈ বৰষুণ পৰি আছে আকৌ এৰিছে আকৌ এনেকৈ সেয়া ভণ্টি ফূৰ্তি দেখিছে গাড়ীত উঠিবলৈ পালে বিৰাট ফূৰ্তি গম পায় মানে ফুৰিবলৈ যাম বুলি ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আমাৰ ভণ্টি আৰু দেহাৰ উৎপাতবোৰ চাব আৰু লগতে আমাৰ আইচু বেবীও আছেহি এয়া দেখিছে নহয় এইজনী হৈছে আমাৰ আইচু ভণ্টিৰ ছোৱালী আৰু এয়া আমি আহি পিনি শিৱসাগৰ পালোঁ এয়া হৈছে আমাৰ শিৱদৌল আৰু আহি আমি আহিলোঁ আমাৰ শিৱসাগৰৰ লেন্সকাৰ্ট নতুনকৈ খুলিছে বেছিদিন হোৱা নাই তুলসীদা ভাগৰ চশমা ল'বলৈ আছিলে বোলে সেইকাৰণে আহি পিনি লেন্সকাৰ্টত প্ৰথমতে সোমাই চশমা চালোঁ আৰু বাই ওৱান গেট ওৱান উইথ মেম্বাৰশ্বিপ আছিল সেইকাৰণে ময়ো এখন ট্ৰাই কৰিলোঁ আৰু মই ট্ৰাই কৰাৰ আগতে ইহঁত দুজনীলৈ দেখিছেনে দুজনীয়ে দুখন চশমা ট্ৰাই কৰিছে এই চশমা মানে ইহঁতৰ যিমান চশমা আছিল তাত চব চশমাই ট্ৰাই কৰিলে ইহঁতি গোটেইকেইজনীৰে মানে কিডছৰ যিমান চশমা আছিল চব ট্ৰাই কৰিলে সিহঁতি ইমান ভাল পাইছে নহয় তাত মুকলিকৈ পায় তাৰপৰা আমি আই চেকআপ কৰি ল'লোঁ কাৰণ লেন্সকাৰ্টত আপোনাৰ আই চেকআপটো ফ্ৰীকৈ দিয়ে সেইকাৰণে ময়ো কৰিলোঁ তেওঁ কৰিলে তাৰপিছত আমি আমাৰ চশমা অৰ্ডাৰ দিয়া হৈ গ'ল আৰু অৰ্ডাৰ দিয়া হোৱাৰ পিছত আমি তাৰ পৰা ওলাই আহি এইবাৰ ভণ্টিৰ কাৰণে শ্বপিং কৰিবলৈ ফাৰ্ষ্ট ক্ৰাইলৈ গ'লোঁ নহয় তাৰপিছতে আমি আহিলোঁ আমাৰ ভণ্টি ভাগৰ চেণ্ডেল ল'বলৈ তাইৰ ভাগৰ ভৰিকেইটা ইমান অকণমানি আগত দেহাৰ সময়ত এনেকুৱা নাছিল মানে তাইৰ চাইজত ধুনীয়াকৈ চেণ্ডেল আমি জোতা পাই গৈছিলোঁ কিন্তু ভণ্টিৰ কাৰণে বৰ দিগদাৰ হৈছে তাইৰ ভৰিকেইটা জোখতকৈ বেছি সৰু আৰু গোটেই চেণ্ডেল বিচাৰি শিৱসাগৰখন চলাত কৰিছোঁ পোৱা নাই এতিয়া গৈ ফাৰ্ষ্ট ক্ৰাইত এযোৰ পালোঁগৈ তথাপিতো অলপ ডাঙৰে হৈছে এইযোৰ পিন্ধাই থৈছোঁ দেখিছে নহয় আপোনাৰ চেণ্ডেল এযোৰ ল'লোঁ লৈ মেলি এয়া ফাৰ্ষ্ট ক্ৰাইত আৰু এনেকৈ গাড়ী চাড়ীবোৰ দেখিলে উঠো লাগিয়ে দেখোন আৰু সেয়া তাইক অকণমান উঠালে দেউতাকে আৰু সেই সময়তে মই ইহঁতলৈ নাইট ড্ৰেছ 3যোৰ ল'লোঁ বাই ওৱান গেট 3 অফাৰ চলি আছিলে সেইকাৰণে মই তিনিজনীলৈ 3যোৰ নাইট ড্ৰেছ ল'লোঁ আৰু এইবাৰ আমি আহি পালোঁহি ৰংঘৰ আৰু ৰংঘৰ পাই প্ৰথমতে ইহঁতক আইচক্ৰীমৱালাকেইটা দেখি পিনি মানে ইয়াত আইচক্ৰীম প্ৰথমতে খুৱাই ল'বলগীয়া হ'ল দুজনীকে দুটা আইচক্ৰীম দি ল'লোঁ আৰু আমিও কিনাৰতে থকা এই ফুচকাৱালাৰ পৰা ফুচকা নোখোৱাকৈ কেনেকৈ আহোঁ ইয়াত দেখিছে ন মুখৰ এক্সপ্ৰেশ্যন কিমান ভাল পায় তাই ফুচকা খাই এয়া মই এটা ট্ৰাই কৰিলোঁ পিছে নোখোৱাকৈনো কেনেকৈ থাকোঁ লোভটো লাগিবই ন তাৰপিছত এয়া কাঁচা চানা খালোঁ খাই বৈ আমি ৰংঘৰলৈ বুলি ওলাই আহিলোঁ এই ৰংঘৰৰ আমি টিকেট ল'লোঁ টিকেট লৈ পিনি আহোঁতে দেখিলোঁ অলপ চিপচিপকৈ বৰষুণ আহিলেই পিছে এয়া দেখিছোঁ ন বৰষুণ দিয়াৰ কাৰণে আমি আকৌ ছাতি ল'বৰ কাৰণে দৌৰি আহিছোঁ বৰষুণ এৰিলে আৰু বৰষুণ এৰাৰ পিছত আমি ৰংঘৰৰ পৰা যাওঁ বুলি ওলাই আহিলোঁ
আৰু আহিয়ে এই ওলাই নাহোঁতে মানে আপোনাৰ এই জোলনাখন দেখি পালে আৰু এতিয়া জোলনাখনত নেখেলাকে হেনো বোলে নাহে সেইকাৰণে মাহীয়েকে উঠাই পিনি গোটেইকেইজনীকে খেলাই দিছে তাৰপিছতে আমি ইয়াৰ পৰা ওলাই চিধা খাবলৈ বুলি গ'লোঁ আপোনাৰ জুহালখন শিৱসাগৰৰ আপোনাৰ তলাতল ঘৰলৈ যোৱা ৰাস্তাৰ কিনাৰতে আছে জুহাল ৰেষ্টুৰেণ্ট এইখন দেখিছে নহয় ভাল এখনত খাবলৈ মানে আগতো এইখনলৈ গৈছোঁ ইয়াত মানে খাবলৈ বৰ মছলা চছলাবোৰ খোৱা বোৰত ব্যৱহাৰ নকৰে মানে ইহঁতক অকণমানিকেইটাক লৈ গ'লে ইয়াত খাবলৈ ভাল পাওঁ মানে সেইকাৰণে ইয়ালৈকে বুলি গ'লোঁ খাবলৈ দুজনীয়ে ফ্ৰেঞ্চ ফ্ৰাইজ খালে আৰু আমি হাঁহ মাংসৰেদি ভাত খালোঁ ইয়াৰ হুণ্টিক একেবাৰে একদম টেবুলৰ ওপৰত তুলি দিছোঁ আৰু দুই পূৰা খেলিছে আৰু ইহঁতি দেখিছেনে কি কাম কৰিছে আজি নুডলছ কাম কৰিছিল কিন্তু নুডলছ নাপালে নুডলছ নোপোৱাৰ কাৰণে তাহাঁতে কি খাবলগীয়া হ'ল ফ্ৰেঞ্চ ফ্ৰাইজ এতিয়া দেহাই মই দুইজনে মিলি ভইচ অভাৰ কৰিছোঁ দেহা কি খালা তুমি ফ্ৰেঞ্চ ফ্ৰাইজ আহিলে আইছোঁ আৰু আমাৰ দেহাই দুজনীয়ে ফ্ৰেঞ্চ ফ্ৰাইজ খালে তাৰপিছত আমালৈ আহিলে থালি আৰু লগত দিলোঁ আমি হাঁহ মাংস ড্ৰাই ফ্ৰাই অৰ্ডাৰ আৰু ইয়াক খোৱা বোৱা শেষ কৰিলোঁ হুণ্টি আমাৰ টেবুলখন খোৱাৰ শেষ হোৱাৰ পিছত চাব কি অৱস্থা কৰিলে আমাৰ ভাত খাই শেষ হোৱাৰ পিছৰ টেবুলখনৰ ৰূপটো চাব মানুহে হাঁহিব আমাৰ টেবুলখনৰ ৰূপটো দেখিলে ইমানেই চফা কৰিলে মানে এয়া চাওক কি কৈ আছিলোঁ দেখিছেনে তাৰপিছতে আমি আহিলোঁ আমাৰ শিৱসাগৰত আৰু এটা নতুন বস্তু খুলিছে নতুন মানে কেইমাহমান হ'ল আৰু এয়া আপোনাৰ এখন গেম পাৰ্লাৰ খুলিছে হাম্পটি ডাম্পটি বুলি তাতে আমি আহিলোঁ দুজনে খুব হেপ্পী এয়া দেখিছে ন হুণ্টিও বহি লৈছে ক'ত বহিছে বহিব লাগে ক'ত আৰু বহিছে ক'ত তাই পূৰা ফূৰ্তি 1 ঘণ্টা সময় কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ ইয়াতে বহি আমি টাইম পাছ কৰিলোঁ অলপ চাহ খালোঁ কফি খালোঁ খাই বৈ আজৰি হৈ এয়া তাৰপিছত আমি চিনেমা চাবলৈ বুলি গ'লোঁ চিনেমা আমাৰ নাজিৰাতে চালোঁ চিনেমা চোৱাৰ ভিডিঅ' বনাবলৈ থাকিলগৈ আৰু যিহেতু দেহা আৰু হুণ্টি ইহঁতি চব টোপনি হ'ল আৰু ঘৰ আহি পাওঁতে 11:30 বাজিলে গতিকে এইখিনিতে সামৰিছোঁ ভ্লগটো আপোনালোকে ভ্লগটো কেনেকুৱা পালে চাই জনাবচোন কমেণ্টত আৰু যদি ভাল পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো আৰু এনেকৈ আগলৈ ভিডিঅ' বনাবলৈ আমাক অনুপ্ৰেৰণা জগাব আৰু বহুত ধন্যবাদ থাকিল আপোনালোক সকলোলৈকে আজিলৈ আহোঁ বাই বাই